এয়া আমাৰ পদূলি মুখতে প্ৰকাণ্ড জুই একুৰা জ্বলাইছে আমাৰ ল'ৰাখিনিয়ে, ছোৱালীখিনিও আছে লগত। মানে আমাৰ ইয়াতে খানা হয়, আমাৰ ল'ৰাখিনি আৰু পুৰুষসকলে একেলগে ভোজ ভাত খায় আৰু ভোজ ভাতৰ আয়োজন আমাৰ পদূলি মুখতে হৈছে। একদম খুব ধুনীয়া পৰিৱেশ, একদম জুই জ্বলাই লৈছে, একদম সকলোৱে একেলগে ভোজ ভাত খাব। খালি মহিলাখিনিয়ে ঘৰতে খায়, সেইকাৰণে মই বঞ্চিত হ'লোঁ এই ভোজ ভাতটোৰ পৰা। মহিলা হোৱাৰ বাবে আমি ঘৰতে খাম, মহিলাখিনি এতিয়াও মানে খানাটোত নাথাকে। এইটো আমাৰ এইখিনিৰ আমাৰ মানে চুবুৰীটোৰ এইটো পৰম্পৰাই, মানে চুবুৰীটোৰ একেলগে গোটেইখিনি মানুহে পুৰুষ আৰু ল'ৰাসকলে ধুনীয়াকৈ ভোজ ভাত একেলগে খায়। কিন্তু মহিলাখিনিয়ে আজিলৈ খোৱা নাই এবাৰো, চ' আমি ঘৰতে খোৱা হয় মহিলাখিনিয়ে, আৰু বাকী সকলোৱে লগ হৈ এনেকৈ এয়া গাঁৱৰ ডেকাসকল, আৰু এই ডেকাসকলে ধুনীয়াকৈ জুই জ্বলাইছে। এয়া আমাৰ ছোৱালীখিনিয়ে নাচিব অলপ পিছত, মই আপোনালোকক দেখুৱাম। আমাৰ উৰুকাৰ নিশাৰ পূৰা মস্তি হৈ আছে আৰু ইয়াতে। আমাৰ দাদা গণেশ দাদা, তেওঁ খুব ভাল ৰান্ধনি, এই অঞ্চলৰ ভাল ৰান্ধনি তেওঁ এয়া বনাই আছে, খুব ভাল বনায়। আপোনালোকক যদি লাগে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে এবাৰ যদি খাই পায় দাদাৰ ৰন্ধা হাতৰ গম পাব আৰু কেনেকুৱা খানা বনায়। আমাৰ এই অঞ্চলৰ ভোজ ভাতবিলাক তেখেতে বনায়, তেখেতৰ আৰু সহযোগী বহুত আছে তেখেতে বনায় ধুনীয়াকৈ। এয়া তেওঁ এতিয়া কি বনাই আছে দাদা আপুনি? অঁ, মাহৰ দাইল হৈ গ'ল, মাংস হৈ গ'ল, এতিয়া আৰু এতিয়া মানে আমাৰ ডেকাখিনি আৰু পুৰুষসকলে খাব, ল'ৰা ছোৱালীখিনিও খাব। খালি মহিলাসকল বঞ্চিত হয়, আৰু মহিলাসকলৰ কাম কাজো থাকেতো ঘৰত, সেইকাৰণে মানে মহিলাসকল আজিলৈ যোগদান হোৱা নাই। চাওঁ কি হয় ভৱিষ্যতে। হেৰি ভাল লাগে আৰু সেনেকৈ চবে লগে ভাগে খায়, খুব ভাল লাগে। এয়া ধুনীয়াকৈ ছাগলীৰ মাংস খুব ধুনীয়া বনায় দাদাৰ হাতৰ ছাগলী মাংস বহুত খাইছোঁ আগতে, খুব ভাল বনায়। এয়া মাহৰ দাইল, খুব ধুনীয়া মাহৰ দাইল বনায় দাদাই, মাহৰ দাইলো খাইছোঁ দাদাৰ হাতৰ বহুত আগতে। এতিয়া কিমান মানুহৰ আয়োজন চলিছে দাদা? অঁ, প্ৰায় 30জন মানুহে খাব। আমাৰ এইটো পৰম্পৰা বহু বছৰৰ ন? অঁ, হয় হয়। বা আমাৰ এই গাঁওখনৰ বা আমাৰ অঞ্চলটোৰ মানুহখিনি মানে মাল্টি টেলেণ্টেড বুলি যে কয়, নহয়। আপোনাৰ বেলেগ এটা প্ৰসংগহে ক'ব খুজিছোঁ। এগৰাকী বিহুৱা আছিলে, যিজনে বনাই আছে আমাৰ দাদা, তেখেত এই অঞ্চলৰে এজন খুব ভাল নাম কৰা বিহুৱা আছিলে এটা সময়ত ন। তাৰপিছত আকৌ এই বিহু এতিয়া ওজাপালিৰ লগত জড়িত, বৰ্তমান বিয়াখৰ ওজাপালিৰ লগত জড়িত। তাৰোপৰি তেখেতে নাগাৰা নামৰ লগত জড়িত আছিলে এটা সময়ত, এতিয়াও আছে আমাৰ ওচৰৰে এটা দল আছে আমাৰ মানুহখিনিক লৈ, খুব ধুনীয়া নাগাৰা নাম, দগীয়াপাৰা বুলি কয় আমাৰ এই অঞ্চলৰ নাম কৰা নাগাৰা নাম আছে। তাৰপিছত এনেকৈ মানে কৃষ্টি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তাৰোপৰি তেখেতে খুব ধুনীয়া বনায়। মই আজি দাদাৰ ওচৰত এটা ৰিকুৱেষ্ট ৰাখিম, মানে আপুনি ইমান ধুনীয়া বিহুৱা আছিলে এটা সময়ত, গতিকে যিহেতু বিহুৰ মাঘ বিহু হয়নে? বিহু আৰু আমাৰ মাঘ হ'লেও বহাগ হ'লেও আমাৰ বিহুৰ ফিলিংছ, বিহু গানৰ ফিলিংছ আহিয়ে যায়। বিহু গান অবিহনে বিহু একদম মানে নীৰৱ হৈ যাব এনেকুৱা লাগে। গতিকে আপুনি এফাকি বিহু গাই শুনাক আমাৰ। ঠিক আছে বাৰু, মই এফাকি বিহু এনেই গুণগুণাই দিছোঁ। আগতে নাছিলোঁ, খুব নাছিলোঁ, বিহু মাৰিলোঁ, বহুত জেগাত পুৰস্কাৰো পালোঁ। এতিয়াও মন যায় বিহু নাচিব, কিন্তু এতিয়া বয়সো হ'ল, সংসাৰো হ'ল, এতিয়া বিভিন্ন ব্যস্ততাৰ মাজত মানে সোমাই পৰিলোঁ। তথাপি গুণগুণাই দিছোঁ। এই বিহুৰে বিদিনা পাতে সমনীয়া, অ' বিহুৰে বিদিনা এই বিহু থাকে মানে বিহুকে বিনা বাঐ,
অ' বিহু গ'লে বিনা বাকা থেংক ইউ